হেল্ল' ৱেলকাম টু মাই নিউ মিনি ব্লগ। আজি ছোৱালীজনীৰ সৈতে দুপৰীয়া অকণমান খেলি আছোঁ। ফোন কৰিছে কি আনিম কৈছিল দিয়া তুমি দেউতাক ভাল পোৱা নি মোক ভাল নোপোৱা মোক কিমান ভাল পাবা ইমান আৰু দেউতাক কিমান দুটাক ভাল পোৱা আমিও তোমাক ভাল পাওঁ অসমী তুমি মানে আমাৰ সম্পৰ্কীয় মামা এজনে দোকানত এনেকুৱা ধৰণৰ বস্তুৰ বজাৰ দিয়ে। এই বজাৰৰ দিনাখন আমাৰ ঘৰত কেইটামান বস্তু লৈ এনেকৈ ওলাইছে। তাই আকৌ উলিয়াই নালাগে আমাৰ ঘৰত আছে নহয় আইনা বস্তু কিনিব লাগে বুলিও জানিলে দেখিলেনে। তাই আকৌ বস্তুখিনি যেনেদৰে উলিয়াইছিলে তেনেদৰে ভৰাই দিবলৈও নিজেই জানিছে। সন্ধিয়া সময়ত আকৌ মনত পৰিলে বজাৰৰ পৰা কিবা দুটামান আনিব লগা আছিলে বুলি। গৰম দিনত বহুত ল'ৰা ছোৱালীক গেঞ্জিবোৰ লাগে, সেইকাৰণে গেঞ্জি কেইটামান আনিম বুলি কৈছিলোঁ। পিছে দোকানবোৰ বন্ধই কৰিলে। তাইলে মন পচন্দৰ অনুযায়ী এইকেইটা পোৱাৰ কাৰণে এইকেইটা সোমাইছিলে আকৌ ভাল লাগিছিলে আকৌ পেনৰ গেঞ্জি